ইয়াত আমাৰ মাননীয় MLA ছাৰকে মাতি আৰু বিশিষ্ট নাবাৰ্ডৰ পৰা BDM আমাৰ KVKৰ পৰা মানুহ গোটেইবিলাকৰ মাজত আমি চেৰিমনি আমি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ এই কম্বাইন হাৰ্ভেষ্টাৰটো। এইটো চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত এই আঁচনিখনৰ অধীনত আমাৰ প্ৰত্যেক ব্লকতে প্ৰত্যেক LAC হিচাপে আবণ্টন হৈছিলে। আমাৰ ইয়াত চিগলি LACৰ কাৰণে মালিভিটা, পাটবাৰী মালিভিটা, FPC আৰু আমাৰ বিজি LACৰ কাৰণে আমাৰ বিজিত নাৰায়ণ গ্ৰুপটো আমি চিলেক্ট কৰিলোঁ। কৰি এইমতে তেখেতসকলৰ ফাৰ্মাৰ চাৰ্টল জমা দিয়াৰ পিছত আমি বস্তুকেইটা লাভ কৰিলোঁ। আজি চেৰিমনিলৈ তেখেতসকলক আমি হস্তান্তৰ কৰিলোঁ। আমি আশা কৰিম এই কম্বাইন হাৰ্ভেষ্টাৰে এই আধুনিকৰণ যন্ত্ৰৰে আমি খেতিয়কসকলক বহুত সহায় কৰিব পাৰিম। আমাৰ খেতিয়কৰ বহুত উন্নতি হ'ব। ইয়াৰ লগতে আমি গোটেই এই মিটিঙত আমাৰ বিভাগীয় আঁচনিসমূহ আমি বিস্তৃতভাৱে আমি ইয়াত দাঙি ধৰোঁ। ইয়াকে লৈ আশা কৰিম আমি প্ৰত্যেক খেতিয়কক আমাৰ বিভাগৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ যে আহক আমি সকলোৱে লগ লাগি কৃষিক এটা সন্মানজনক বৃত্তি হিচাপে গঢ়ি তোলোঁ। ধন্যবাদ।